পেটটো অলপমান পাতলা পালো দে। হেই চালা, এই কলা মেকুৰীটো আগেদি ৰাস্তা কাটি দিলা। এতিয়া ঘৰতো যাব নোৱাৰো, কি কৰোঁ? এতিয়া অলপমান বহি যাওঁ ৰ, বহি কিনে ঘৰত যাম অলপ পাছত। বলতা মোক গেলাকে দেউতা বলতা কি কৰি আছা তাতে? দি মোক মই যাৱাৰ লাগে মোৰ দেৰি হৈছে। ৰহে মৰণ ল'ৰা ছোৱালী ইয়াতে এটা কলা মেকুৰী আগেদি গৈছে মোৰ যাই থাকোঁতে, সেইকাৰণে ইয়াতে বহি আছো। ইমান ফাল্টু কথা বিশ্বাস কৰে দেউতা দালেও। দে এতিয়া কথা এটা মোক ভাত দি মই যাব লাগে। ৰহে যাই আছো ৰ। দেউতা দেউতা দে আহে মোৰ দেৰি হৈছে। দে যাওঁ দে দেউতা, মই নদী মোৰ দেৰি হ'ব। এই দৈ আৰু এই চেনি খেতি খাই যা। নাখাওৱে, মোৰ এনেকে তোৰ কি হৈছে আৰু বেছি হ'ব। খা, একো নহয় দে, ভাল হ'ব। এই অন্ধবিশ্বাসে মাৰিব তোক কোনোবা দিনা। দি তাড়াতাড়ি। মোক বেগটো দিয়ে। কি হ'লে তোৰ? তোৰ কাৰণে মই আজি 3 বাৰ একবাৰ যাব লগা হ'ল। যা বেগটো দি। ৰ ল। হে প্ৰভু, ইয়াত যাতে ৰাস্তাত একো নহয়। May I come in, sir? Oh, please, kindly. Please, sit down. কামটো কি আছিল দা? Sir, আপুনি যে পেপাৰত গাখীৰ কোম্পানীৰ চুপাৰ এডভাৰটাইজাৰৰ এটা এডভাৰটাইজ দিছিল। দিছিলোঁ মই দিছিলোঁ। বাহিৰত থাকান দে, মই চাই লওঁ। তুমি এম এ পাছটো কৰি এইটো চাকৰি কৰিবা? স্যার কি হবো, আমার পয়সা নাই না। আজিকালি লোন চাকরি দেওয়া হলে সবাই পয়সাই লাগে। সি এগুলা কি করলে তুমি? হেই, কি করলে? জি স্যার দিলে আপো না স্যার, 200 আর নাইছি স্যার। এই যা স্যার 200 আর নাইছি, আবেলা আপো না স্যার। ইস কেনে না বমিও লাগে চাকৰিটো পাই নে নাপায়, তাক মই দৈ আৰু চেনিও খোৱালো,
তিনবাৰ মানো হাগবাই গেল এতিয়া কি হয় হে প্ৰভু সি যাতে চাকৰিটো পায় আজিৰ পৰাই আৰু অন্ধবিশ্বাস নকৰোঁ আৰু বাবা তই আহিলি দেউতা তই মোক শেষ কৰিলি তোৰে অন্ধবিশ্বাসৰ কাৰণে আজি মই চাকৰিটো হেৰাব লগা হ'ল বাবা কথাটো ময়ো নাভাবা নহয় ময়ো ভাবছোঁ দেই এইগিলাখান বিশ্বাস আজি পৰাই মই নকৰোঁ দেই হ'ব দে দেউতা ৰ বাবা এটা মানুহে গাখীৰ কিনি দিবা আহিব তই ৰাখি দিবি মই মানে গৰুটো লৈ আহোঁ দেই দে হ'ব দে গৈছোঁ ৰ'ব দাদা গৈছোঁ ৰ'ব ই ভুনে মোৰ তাতে ইণ্টাৰভিউ যাইবা যাওঁচোন তো কাকে ৰাখবা লাগি দাদা গাখীৰ দিয়ক হে ছাৰ আপুনি এ ময়ে দে